সূচনা এই ভিডিঅ'টো কেৱল ১৮ বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবেহে। ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালী অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব। লগতে জনাওঁ যে দৰ্শকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখিহে ভিডিঅ'বোৰ বনোৱা হৈছে। আমাৰ ঘৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত হায়াৰ ছেকেণ্ডেৰী স্কুলখন। মেট্ৰিক পাছ কৰি তাতেই নামভৰ্তি কৰিলোঁ প্ৰথম বৰ্ষত। তেতিয়া মই বাইচাইকেলেৰে অহা-যোৱা কৰিছিলোঁ। তেতিয়া ৰাস্তাও বেয়া আছিল। বহুত কষ্টৰে ২টা ক্লাছ পাৰ কৰিছিলোঁ। একে ক্লাছতে কল্পনা নামৰ ধুনীয়া ছোৱালী এজনী পঢ়িছিল। তাইৰ ঘৰ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা ২ কিলোমিটাৰ দূৰত হ'ব। মই অহা-যোৱা কৰা ৰাস্তাৰ কাষতে তাইৰ ঘৰ। কল্পনাও লেডিজ চাইকেলেৰে স্কুললৈ অহা-যোৱা কৰিছিল। ক্লাছত যেতিয়া তাইৰ ফালে কেনিবাকৈ চাওঁ, তেতিয়া দেখা পাওঁ তাই মোলৈ একেবাৰে চাই থাকে। ক্লাছত তেতিয়া প্ৰায় ভাগ ল'ৰা-ছোৱালী নতুন। চিনা পৰিচয় হৈছে যদিও ফ্ৰী হৈ কথা-বতৰা নাপাতো। লাহে লাহে প্ৰায়ভাগ ল'ৰা-ছোৱালীৰ সৈতে ফ্ৰী হৈ গ'লোঁ। আমি সকলোৱে হাঁহি-ধেমালিৰে কথা-বতৰা পাতোঁ। কিন্তু কল্পনাই অলপ ভয় ভাৱেৰে মোৰ সৈতে কথা পাতিছিল। এদিনাখন তাই মোলৈ চকু টিপ মাৰিছিল। মই তেতিয়া নেদেখাৰ ভাও ধৰি তললৈ মূৰ কৰি দিছিলোঁ। সম্ভৱতঃ সেইবাবে তাই ভয় ভাৱেৰে কথা পাতিছিল। এদিনাখন মই বাইচাইকেলেৰে স্কুললৈ আহি আছিলোঁ। তেনেতে তাইক লগ পালোঁ। তাই খোজকাঢ়ি স্কুললৈ আহি আছিল। মই সুধিলোঁ, যাবা নেকি? তাই লাজ লাজ মনেৰে মান্তি হোৱাত চাইকেলৰ আগফালে উঠাই আনিলোঁ। মোৰ চকুযোৰ তাইৰ উঠন বুকুলৈ বাৰে বাৰে যাবলৈ ধৰিছিল। তাইৰ হাত দুখন মোৰ হাতৰ দুখনত কোমলকৈ স্পৰ্শ কৰিছিল। মোৰ বাৰিডাল লং পেণ্টৰ ভিতৰতে দাং খাই উঠিছিল। মই মনত অলপ সাহস গোটাই তাইক ক'লোঁ, তুমি যে সেইদিনা চকু টিপ মাৰিছিলা, মোক ভাল পোৱা নেকি? তাই মিচিককৈ হাঁহি এটা মাৰি দিছিল। তাইৰ হাতৰ বাহুত লাহেকৈ ধৰি ক'লোঁ, মই তোমাক ভাল পাওঁ। লাহে লাহে মোৰ হাত এখন তাইৰ উঠন বুকুলৈ আহিল। তাই ক'লে, বাধা নিদিলে। মাত্ৰ ক'লে, কি কৰিছা? মানুহে দেখিব। এৰি দিয়া। সেই ঠাইত ৰাস্তাৰ দুয়োকাষে মানুহৰ ঘৰ নাছিল। ধাননি পথাৰহে আছিল। স্কুলৰলৈকে এখন হাতেৰে চাইকেলৰ হেণ্ডেলত, আন এখন হাতেৰে তাইৰ গৰম হৈ থকা গাখীৰ দুটা টিপি টিপি কেনেকৈ স্কুল আহি পালোঁ গমকে নাপালোঁ। যেতিয়াই সুবিধা পাওঁ তেতিয়াই আমাৰ টিপা-টিপি কামটো চলি থাকিল। এনেকৈয়ে প্ৰথম বৰ্ষ পাৰ কৰিলোঁ। লাহে লাহে তাইৰ মাক-দেউতাকৰ সৈতে চিনাকি হ'লোঁ। আমি দুয়ো প্ৰেমত যে পৰিছোঁ মাক-দেউতাকে বাৰু কৈয়ে জানে। এদিনাখন ঘৰত কোনো নথকাৰ সুবিধা লৈ মোক মাতিলে। মই গৈ পোনে পোনে ঘৰৰ ভিতৰলৈ সোমালোঁ। ভিতৰলৈ সোমোৱাৰ লগে লগে তাই মোক সাবটি ধৰি ক'লে, জানা, তুমি মোক দুডু টিপিলে গাটো কিবা কিবি লাগি যায়। আজি তোমাৰ যি মন যায় তাকে কৰা। মোৰ এই শৰীৰৰ প্ৰত্যেকটো অংগ তোমাৰেই। মোৰ দুখন হাত কাপোৰৰ ওপৰেদি তাইৰ দুডু দুটাত খামুচি ধৰি আছোঁ। ইফালে মোৰ মালটো কাপোৰৰ তলতে দাং খাই আছে। তাই এটা এটাকৈ শৰীৰৰ পৰা গোটেই কাপোৰ খুলি পেলাইছিল। মাত্ৰ পেণ্টিটোহে শৰীৰত আছিল। তাই বা জঙা জঙা গাখীৰ দুটা দেখি কি কৰোঁ কি নকৰোঁ লাগিছিল। তাই কেতিয়াবা আদেশ দিছিল দুডু দুটা জোৰেৰে টিপিবলৈ, কেতিয়াবা চুপি চুপি খাবলৈ। মই আটাইকেইটা আদেশ পালন কৰিছিলোঁ। তাই মোৰ লং পেণ্ট, জাঙিয়া সকলো খুলি মোক লেংটা কৰি দিলে। ময়ো তাইৰ ভাগৰ পেণ্টিটো টানি খুলি দিলোঁ। আমি দুয়ো ওচৰতে থকা বিচনাখনত লেপেট খাই শুই দিলোঁ। তাইৰ ক'লা নোমেৰে আৱৰি থকা ভোজখনৰ বিন্ধনত অকণমান আঙুলি ভৰাই চালোঁ। পানী ওলাই আহিছে। মোৰ দাং খাই থকা লিংগটো নমাবৰ বাবে তাইৰ যোনিৰ ফুটাটোত সোমাই দিবলৈ চেষ্টা কৰিলোঁ। তাইৰ যোনিত লিংগটো সোমাওঁতে বাৰে বাৰে বিফল হৈছিল। অৱশেষত থু অকণমান লগাই ললত ২ ইঞ্চিমান সোমাবলৈ সক্ষম হয়। ২ ইঞ্চিমান যোনিত সোমাওঁতে তাই চিঞৰি দিলে, উলিয়াই দিয়া, ডুব পাইছোঁ বুলি। মই তাইৰ কথা নুশুনিলোঁ। মই তাইক সাবটি ধৰি জোৰকৈ হেঁচা দিলত লিংগটো আধামান আৰু সোমাই গ'লত তাই কান্দি দিলে। মই জোৰ জোৰকৈ পকৰ মাৰি মোৰ পানী উলিয়াবৰ সময়ত মই লিংগটো উলিয়াই তাইৰ পেটৰ ওপৰত পেলাই দিলোঁ। মোৰ লিংগটো পূৰা তেজ তেজ হৈ গ'ল। তাইৰ যোনিৰ পৰাও তেজ ওলাই আহিল। মই ভয় খাই গ'লোঁ। তাৰ পাছত মই পানী অকণমান আনি কাপোৰ এখন লৈ পানীত তিয়াই তিয়াই যোনিখন মোহাৰি দিলোঁ। তাৰ পাছৰ পৰা এনেদৰে সুবিধা পালে আমি দুয়ো গোটেই ৰাতি, কেতিয়াবা গোটেই দিনটো চুদাচুদি হৈ যায়। বৰ্তমান তাই ধনী ঘৰৰ ল'ৰালৈ বিয়া হৈ গুচি গ'ল।
মই কেইদিনমান নিজকে চম্ভালিব নোৱাৰিছিলোঁ। তাইৰ বহুত মনত পৰি থাকে। মোৰ ফোন নম্বৰটো কেনেবাকৈ পাই এদিন মেছেজ দিছিল। থুলমূলকৈ মেছেজবোৰ কাহিনীটো শুনক। তাই হেনো সুখী নহয়। মতাটো বাহিৰত চাকৰি কৰে। বুজখন পিৰপিৰাই থাকে। বছৰত এবাৰ দুবাৰহে ঘৰলৈ আহে। তাই আৰু লিখিছে, মোৰ ভুল হৈছে তোমাক এৰি আনজনৰ পত্নী হোৱাটো। মই ইয়াত সুখত নাই। কেইদিনমান হ'ল দিনে ৰাতিয়ে তোমাকেই সপোনত দেখোঁ। মই মা দেউতাৰ কথা মতেই মই বিয়াত বহিছিলোঁ। মই জানো তুমিও মনত বহুত আঘাত পাইছা। তুমি যদি বেয়া নোপোৱা তেনেহ'লে মোক নিজৰ কৰি ল'ব পাৰা। যিটো কামনাৰ জুইত মই জ্বলি পুৰি মৰিব ধৰিছোঁ। সেই কুৰা জুই তুমিহে নুমাব পাৰিবা। যদিও তুমি নিজৰ কৰি নোলোৱা, তুমি মাজে মাজে মোৰ ওচৰলৈ আহি থাকিবা। উত্তৰত মই ক'লোঁ, তোমাৰ ভাগ্য তাতেই, গতিকে তুমি তাতেই জীৱন কটাব লাগিব। মই নিজকে চম্ভালি লৈছোঁ বৰ্তমান। তোমাৰ যদি মোলৈ ইমানেই মনত পৰিছে, তেতিয়াহ'লে মাৰ ঘৰলৈ আহোঁতে তোমাৰ বুজখন মোৰ খঙিয়াল ছেটডাল নিশ্চয় সোমাব। তাইৰ অপেক্ষাত আছে চকু নথকা গটগটীয়া দীঘলীয়া ছেটধাৰ। কেতিয়া আহি পাব কঁকাল দাঙি দাঙি দিয়া বুজখন। কাহিনীটো পঢ়ি বা শুনি কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে তেনেহ'লে এটা লাইক দিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ ইমানেই। এনেদৰে নতুন নতুন অসমীয়া কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।